আহি আছে সলমানৰ নতুন ছবি কিসি কা ভাই কিসি কি জান। ইতিমধ্যে সলমান খান ফিল্ম নামৰ ইউটিউব চেনেলটোত মুক্তি লাভ কৰা ছবিখনৰ ট্ৰেইলাৰে ধুমুহাৰ সৃষ্টি কৰিছে। কিসি খানৰ পিছত বক্স অফিচ কপাবলৈ সাজু বলিউডৰ ভাইজান। বলিউডৰ ভাইজান হিচাপে খ্যাত আহিবলগীয়া ছবি কিসি কা ভাই কিসি কি জান ছবিখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰাৰ পাছতেই সলমান অনুৰাগীসকলৰ মাজত উৎকণ্ঠা দুগুণে বৃদ্ধি পাইছে। দুদিনতে প্ৰায় 30 মিলিয়ন ভিউজ অতিক্ৰম কৰিছে ছবিখনৰ ট্ৰেইলাৰে। তাৎপৰ্যপূৰ্ণ যে 2021ত ভাইজানৰ মুক্তি লাভ কৰা ছবি আন্তিমেও দৰ্শকক আমোদ দিব পৰা নাছিল। সেয়ে এইবাৰ ঈদৰ সময়ত মুক্তি লাভ কৰিব লগা এই ছবিখনক লৈ আশাবাদী ভাইজানৰ অনুৰাগীসকল। ফাৰহাদ চামজিৰ দ্বাৰা পৰিচালিত কিসি কা ভাই কিসি কি জান ছবিখনৰ একশ্যন সংলাপে ইতিমধ্যেই মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে। খবৰ অনুসৰি প্ৰায় 200 কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন, য'ত 4 সংগীত পৰিচালনা কৰিছে KGFৰ দৰে ব্লকবাষ্টাৰ ছবি সংগীত পৰিচালক 5 ৰাভি বাস্ত্ৰীয়ে। সেয়ে ক'ব পাৰি যে কিং খানৰ পাঠানৰ পিছত এখন উন্নত মানদণ্ডৰ ছবি হয়তো ৰাইজে এবাৰ ঈদৰ সময়ত সলমান খানৰ পৰা লাভ কৰিব পাৰে। এণ্টাৰটেইনমেণ্ট ডেস্ক, চাবুৱা ভইচ।